নমস্কাৰ আছামিজ ফুড হাবলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ অমিতা মাছৰ খাৰ দি বনোৱা এটা ৰেচিপি। সকলোৰে ঘৰত অমিতা মাছৰ এই খাৰৰ ৰেচিপিবিধ বেলেগ বেলেগ ধৰণে বনায়। আজি আমাৰ মায়ে কেনেদৰে বনালে তাকে চাওঁ আহকচোন। ইয়াৰ বাবে মই এটা সৰু অমিতা লৈ লৈছোঁ। এইটো একেবাৰে কেঁচা অমিতা হয়। অমিতাৰ বাকলিটো গুচাই সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ। এয়া অমিতাখিনি আপোনালোকে বেছি ডাঙৰ ডাঙৰ জোখত নাকাটিব। ইয়াৰ লগতে মই এটা সৰু আলু কাটি লৈছিলোঁ আৰু লৈ লৈছোঁ আধা বাটিৰ সমান খাৰ, কলখাৰ হয় এয়া, আৰু লৈ লৈছোঁ কেইফুটামান নহৰু, আদা আৰু তেজপাত। ইয়াত মই নহৰুখিনি বাকলিৰ সৈতে এনেদৰে থেতেলি দিম। এতিয়া এইখিনি ভালদৰে থেতেলিয়াই ল'ম। এতিয়া মই কুকাৰ এটা পাতি ল'লোঁ। কুকাৰটো পাতি লোৱাৰ পিছতে ইয়াত মই কাটি লোৱা অমিতা আৰু আলুখিনি দি দিছোঁ। কুকাৰটো কিন্তু মই তেল চেল একো দিয়া নাই, মাত্ৰ কুকাৰটো পাতি অমিতা আৰু আলুখিনি দি দিছোঁ। তাৰপিছত দিছোঁ ইয়াত অকণমান পানী, 2 গিলাচমানৰ সমান হ'ব। তাৰপিছত দিছোঁ ইয়াত সোৱাদ অনুসৰি নিমখ। ইয়াত মই পূৰাপূৰি এচামুচৰ সমান নিমখ দি দিছোঁ। তাৰপিছত দিম ইয়াত কলখাৰখিনি, আৰু এতিয়া ইয়াত একো দিব দৰকাৰ নাই। এতিয়া কুকাৰ ঢাকনখন মাৰি পেলাই 4টা হুইচেল অহাৰ পিছত অফ কৰি দিম। আনফালে মই লৈ ল'লোঁ মাছ। ইয়াত মই 4 পিচ বাহু মাছ লৈ লৈছিলোঁ আৰু এইখিনি ফ্ৰাই কৰি থৈছিলোঁ। এতিয়া আকৌ কেৰাহী এটা পাতি ইয়াত মই অকণমান তেল দি দিলোঁ। তেলখিনি গৰম হোৱাৰ পিছত ইয়াত দিলোঁ এখিলা তেজপাত আৰু শুকান জলকীয়া এটা। তাৰপিছত ইয়াত দিম খুন্দি লোৱা আদা নহৰুখিনি। ইয়াত আপোনালোকে নহৰুৰ বাকলিখিনি নুগুচাব, নহৰুৰ বাকলিখিনি ইয়াত নুগুচোৱাকৈ ভাল লাগে। আদা নহৰুখিনি দিয়াৰ পিছত এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি থাকিব। তাৰপিছত ইয়াত আধা চামুচৰ সমান হালধি গুড়ি দি দিলোঁ। আপোনালোকে ইয়াত হালধিখিনি অমিতাখিনি সিজাওঁতে কুকাৰত দি নিদিব, কাৰণ তাত খাৰ দিয়া হৈছিল আৰু খাৰ আৰু হালধি একেলগে দিলে ৰঙা হৈ যায়। এতিয়া 4টা হুইচেল মৰাৰ পিছত অমিতাখিনি ভালদৰে সিজি গৈছে। অমিতাখিনি এতিয়া মই ইয়াত দি দিম। এয়া মই লাহে লাহে অমিতাখিনি ইয়াত দি দিলোঁ। এয়া অমিতাৰ লগত থকা পানীখিনিও মই ইয়াত দি দিলোঁ, আৰু এক্সট্ৰাকৈ মই পানী ব্যৱহাৰ কৰা নাই। এতিয়াহে মই ইয়াত অকণমান গৰম পানী দি দিম। আপোনালোকে নিজৰ জোখমতে পানীৰ পৰিমাণটো কম বেছি কৰিব পাৰে। মই ইয়াত অকণমান পাতলীয়াকৈ ৰাখিম। এতিয়া মই ইয়াত ঘুটনা বাৰীডাল দি ভালদৰে ঘুটি দিলোঁ। এই ঘুটনাডাল সকলো ঘৰতে থাকেই নিশ্চয়। এনেকুৱা কৰিলে অমিতাখিনি ভালদৰে ভাঙি যায়, তৰকাৰীখিনি ধুনীয়াকৈ বক বককৈ উতলি আহিছে। আৰু এয়া দেখিছেনে, মই ইয়াত ঘুটনা বাৰীডাল মাৰি দিয়াৰ লগে লগে অমিতাখিনি ইমান ধুনীয়াকৈ ভাঙি আহিছে। আৰু ইয়াত মই এটা কেঁচা জলকীয়াও ফালি দিছিলোঁ। আপোনালোকৰ ওচৰত যদি ঘুটনা বাৰী নাথাকে তেতিয়াহ'লে আপোনালোকে হেতাৰেও ভালদৰে ভাঙি ল'ব পাৰে। ভালদৰে উতলাৰ পিছত ইয়াত মই মাছ কেইপিচ দি দিলোঁ। মাছ কেইপিচ দিয়াৰ পিছত আপোনালোকে ইয়াত নিমখটো চাই ল'ব পাৰে। মোৰ নিমখৰ পৰিমাণটো জোখৰ হৈছিল বাবে আৰু মই ইয়াত দিয়া নাই। তাৰপিছত ইয়াত মই আধা চামুচ জালুকৰ গুড়ি দি দিলোঁ। আপোনালোকে ইয়াত জালুকৰ গুড়ি দিবলৈ একেবাৰে নাপাহৰিব। এতিয়া এইখিনি 2 মিনিটমান উতলাৰ পিছতে মই অফ কৰি দিম, আৰু বেছি সময় উতলাই থাকিব নালাগে। আজি মই আপোনালোকৰ লগত একেবাৰে চিম্পুলকৈ আমাৰ মায়ে বনোৱা অমিতা মাছৰ খাৰৰ ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ। ৰেচিপিটো চাই যদি ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।